অহা 10 দিন ফ্লাইবিগে শিলচৰ আৰু গুৱাহাটীৰ মাজত বিমান সেৱা চলাচল কৰিব, পৰিচালনা কৰিব। আৰু এই বিমান সেৱাৰ টিকেটৰ মূল্য কেবিনেটে ৩,০০০ টকা নিৰ্ধাৰণ কৰিছে। অতিৰিক্ত যি খৰচ লাগিব সেইখিনি চৰকাৰে ফ্লাইবিগত ছাবচিডি হিচাপে দিব। কিন্তু ৰাইজে টিকেটৰ মূল্য ৩,০০০ টকা দিব পাৰিব আৰু দিনে ৭০ৰ পৰা ১০০জন যাত্ৰী অহা 10 দিনত তেওঁলোক আহিব পাৰিব। ভাৰত চৰকাৰেও ইতিমধ্যে বিমানৰ দাম নিৰ্ধাৰিত কৰি দিছে। গতিকে প্ৰচলিত বিমান সেৱা আৰু ফ্লাইবিগৰ অতিৰিক্ত সেৱাৰ জৰিয়তে বৰাক উপত্যকাত আবদ্ধ হৈ থকা ৰাইজক আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম। অহা 10 দিন